হেল্ল' এভৰিৱান, এইফালে চাইছেনে আমাৰ আয়াঞ্চে লৰালৰিকৈ ৰাস্তালৈ ওলাই গৈছে। মানে আজি আমাৰ আয়াঞ্চৰ পাৰ্চেল আহিছে আৰু আয়াঞ্চে নিজেই ল'ব আহিছে। এইফালে চাইছেনে পইচা লৈ আহিছে দেই। তাৰপিছত আহিয়ে মানে দাদাজনক পইচাটো দি দিলে দেই, মানে দিছে আৰু পিছত দাদাজনে পাৰ্চেলটো দিলে, আয়াঞ্চো ল'লে আৰু এইফালে পইচা দিয়া হৈ গ'ল, ৰিটাৰ্ণো লৈ ল'লে। তাৰপিছত এইফালে চাইছেনে কেনেকৈ উভতি আহিছে দেই লৰালৰিকৈ, মানে চাগে তাকো মানে কি আছে তেনেকৈ জানিব মন যায় আৰু এক্সাইটেড হয়নে গাইছ। এইফালে চাইছেনে কেনেকৈ পাৰ্চেলটো লৰালৰিকৈ একদম উভতি আহিছে আমাৰ আয়াঞ্চে। বা কৰি আহিছে। এইফালে পঢ়িও গৈছে, আয়াঞ্চ পঢ়ি গৈছে, লগতে পাৰ্চেলটোও পঢ়ি গৈছে। তাৰপিছত আৰু পৰা নোৱাৰাকৈ আৰু সেইফালে লৈ আহিলে। আমাৰ আয়াঞ্চ ডাঙৰ হ'ল দেই গাইছ, মানে নিজৰ পাৰ্চেল নিজে লৈ আহিছে। এইফালে কুকুৰ এজনীক চাই পেলাই কুকুৰটোকো চুই দিছে আৰু দেই। তাৰপিছত এইফালে কোনোমতে আমি আহি পাই গ'লোঁ ঘৰ, মানে আমাৰ আয়াঞ্চ পাৰ্চেলটো লৈ ঘৰ আহি পাই গ'ল দেই। আৰু এইফালে চাইছেনে আহি মানে খুল কৈছে। চ' এইটো মই লৈ ল'লোঁ আয়াঞ্চৰ পৰা পাৰ্চেলটো আৰু খুলিছোঁ দেই গাইছ, আপোনালোকক দেখাম। চ' গাইছ, এইফালে মই আয়াঞ্চৰ পাৰ্চেলটো খুলিলোঁ দেই। মানে আয়াঞ্চৰ কাৰণে মই হাইনেক অৰ্ডাৰ কৰিছিলোঁ, মানে ঠাণ্ডাৰ দিন আৰু ভিতৰত পিন্ধিবলৈ হাইনেকবোৰ ভাল আছিলে, এফৰ্ডেবল প্ৰাইজতো আছিলে। চ' ভাবিলোঁ অনলাইনে কৰিলে ভাল। চ' এইটো 3টা কালাৰৰ আহিলে, এটা ৰঙা মানে ৰেড, ব্লেক এণ্ড হোৱাইট। চ' এইফালে চাইজটো ভালে আছে, আমাৰ আয়াঞ্চক হৈ যাব, পূৰা পাৰফেক্ট চাইজ হয়। আৰু কিন্তু ফেব্ৰিকবোৰ বহুত ধুনীয়া, যেনেকৈ মানে আমি বজাৰত মানে অফলাইন কিনো ছেম তেনেকৈ আছিলে, ইমান ধুনীয়া লাগিছে। আৰু